Mahir blue color Banarasi এখন শাড়ী পিন্ধি পেলাই and it was a like kind of a earthquake in Don Bosco সব লৰা মই অকল ছোৱালী হৈ পেলাই আহিছো আহি পেলাই মই মডেল হৈছো শাড়ী ডিসপ্লে কৰিছো like I never had a bad experience with anyone মই তাৰ বাহিৰেও সিনিয়ৰ stars কৰীনা কাপুৰ হক জৰিন খান হক তাৰপিছত মুগ্ধা গোডছে হক সলমান খান অক্ষয় কুমাৰ Just like you know, like মই তাক এয়া কৰি পেলাই ক কিন্তু মোৰ কি হ'ব মই এয়া তুমি তো এনেকে দি থাকিবা তুমি কি হয় তোমাৰ লগত মই বেছি দিন থাকিলে মোৰ HIV হৈ যাব তুমি তো হিজৰা হয় হিজৰা তাৰ লগত কোনে থাকিবা যেনেকে যি মৰমেৰে কাপোৰ দিও এই মৰমেৰে কাপোৰখিনি ফিৰাই দিলেও ভাল পাওঁ আৰ্টিষ্ট আছিল বাহিৰৰ পৰা অহা অসমৰ নহয় তেওঁলোকে নহয় কাপোৰ দিলে তেওঁলোকে দলিয়াই পেলাই থৈ যায় ফিল্মৰ জগতত actually the first film was just after I broke off with my first boyfriend আজি পৰা কিমান 25 বছৰ হৈ গ'ল 25 বছৰ পিছতো মডেলবোৰে একে পইচা পায় আমি চ্যালেঞ্জিং হিচাপে কলে লাইক প্ৰিয়ংকাক মেখেলা চাদৰ টু পিন্ধোৱা অলপ চ্যালেঞ্জিং আছিল তেতিয়া তাই মিছ ৱৰ্ল্ড হৈছিল তাৰ পিছত মই কৰিলো মিছিং ড্ৰেছ এইটো ফলিও মোৰ ফেমিনাত ওলাইছে জুবিন গাৰ্গ এটা মডেলিং কৰিছিল আৰু এটা মডেলিং কৰিছিল তৰুণ হেল্ল' ফ্ৰেণ্ডছ মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আৰু মই বিক্ৰম আজি আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি আমাৰ মাজত আছে এজন স্পেশাল গেষ্ট হয় আপোনালোকে অলৰেডি থাম্বনেইলৰ পৰা গম পাইছে আমাৰ মাজত আছে দীপাংকৰ বাবা কাশ্যপ ফ্যাশন আইকন তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ফ্যাশন ওয়াৰ্ল্ডৰ লেজেন্ড দীপাংকৰ কাশ্যপৰ ইন্ট্ৰোডাকচনৰ প্ৰয়োজন নাই তেওঁৰ নামটোৱে তেওঁৰ পৰিচয় তেওঁ একেলগে ফ্যাশন ডিজাইনাৰ লগত ডাইৰেক্টৰ কোৰিওগ্ৰাফাৰ ফ্যাশন কোঅৰ্ডিনেটৰ আৰু বহুত প্ৰতিভাৰ অধিকাৰী তেওঁ তো আহক আমি দীপাংকৰ বাবা কাশ্যপ দাৰ লগত অলপ কথা পাতো বাবা দা ওয়েলকাম টু টাইৰা বিক্ৰম ব্লগছ থ্যাংক ইউ সো মাচ আৰু আপুনি সদায় ব্যস্ত থাকে তাৰ মাজৰ পৰা আমাক ইমান সময় দিলে এটো কাৰণে বহুত বহুত ধন্যবাদ নাই তোমালোক ইমান কষ্ট কৰি আহিলা মোৰ ইমান ভাল লাগিছে আৰু তোমালোকক মোক লগ পাবলৈ মোৰ সদায় মন যায় কিন্তু তেনেকে হোৱা নাই তোমালোকৰ আজি লগ পাই বিৰাটেই ভাল লাগিছে তো বাবা দা বহুত প্ৰজেক্টত তো আপুনি কাম কৰি আছে তো এতিয়া বৰ্তমান কি প্ৰজেক্টত কাম কৰি আছে আপুনি বৰ্তমান মোৰ ইমিডিয়েট ৰিলিজ হ'ব উখাহৰ উপকূল বুলি পেলাই এটা মিউজিক ভিডিঅ' যোনটো মই প্ৰডিউচ কৰিছো আৰু গান গাইছে আনন্দিতা পাল মোৰ very close friend আৰু গানটো লিখিছে মৈত্ৰী পাটৰ বিৰাট ফেমাস এতিয়া তেওঁ লিৰিচিষ্ট সিঙ্গাৰ হিচাপে মৈত্ৰী পাটৰ মিউজিক কৰিছে মোৰ অল টাইম ফেভাৰিট প্ৰিয়াংকু বৰদলৈ আৰু এক্টিং কৰিছে মোৰ বম্বেৰ মডেল এজনে শায়াৰ ভট আৰু লগতে আছে টিনামণি বুলি পেলাই তেওঁলোকে কৰিছে 13 তাৰিখে ৰিলিজ হ'ব উৰুকাৰ দিনাখন আৰু সেইদিনাখন গগনৰ ঢুকুৱাৰো দিন সেইকাৰণে মই সেইদিনাখন মানে ৰিলিজ কৰিম বুলি পেলাই ভাবিছো আৰু আই এম ৰিয়েলি লুকিং ফৰৱাৰ্ড মই গানটো 2 বছৰ আগতেই ৰেকৰ্ড কৰিছিলো গানটো অলৰেডি টাইমছে ৰিলিজ কৰিছিল কিন্তু ঠিক মই ভিডিঅ'টো কৰা নাছিলো কেতিয়া কৰো ভালকৈ কৰো তাকেই মানে আৰু ঠিক তেনেকে মানে মোৰ ষ্টৰীটো যোনটো মিউজিক ভিডিঅ'ৰ ইটস গগনৰ মেমৰিটি আৰু মানে ষ্টৰী লাইনটো তেনেকুৱা কৰি পেলাই জলিয়ে কোৰিওগ্ৰাফ কৰিছে প্ৰথম ময়ে কৰি বুলি ভাবিছিলো তাৰপিছত ভাবিলো ইমান ইমোশনাল টাৰ্মলৰ ভিতৰত মই একেটা ষ্টৰীয়ে মানে নিজক ৰিপ্ৰেজেন্ট কৰি পেলাই মানে একে বস্তু ফুটাই তুলিব পাৰিম নে নোৱাৰিম কিন্তু আলটিমেটলি জলিয়ে কৰিলে সো মই নিজেই এতিয়ালৈ দেখা নাই এডিটিং ৰুমতে আছে ভিডিঅ'টো আৰু হোপফুলি কালি মানে মই চাম আৰু ভাল হ'ব বুলি আশা কৰিছো আৰু দৰ্শকেও যাতে আকোৱালি লয় এইটো মই আশা কৰিছো তো ফ্ৰেণ্ডছ আপোনালোকক আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক ৰিকুৱেষ্ট কৰিলো যে আপোনালোকে যেন গানটো চাই হয় বাবা দা আমি জানো যে আপুনি এমএ ইন ইংলিছ পুনে ইউনিভাৰ্চিটিৰ পৰা আপুনি কৰিছে সো এনেকুৱা এটা একাডেমিক লাইনৰ পৰা আপুনি এই ফ্যাশন ওয়াৰ্ল্ডত যে আহিলে সো হেতু কি মানে আপোনাৰ কি আছিল মানে সৰুৰ পৰা কি আপোনাৰ ফ্যাশন ওয়াৰ্ল্ডৰ ও ইয়েস মোৰ ভাল পোৱা আছিল
বিৰাট আমাৰ যেতিয়া আমি পঢ়িছো মই 1986ত মেট্ৰিক দিছো আমি যেতিয়া পঢ়ি আছিলো তেতিয়া আমাৰ কিমান ফেশ্বন মানে তেনেকুৱা বস্তুটো অহা নাছিল আহি আছিলে তেতিয়া ৰোহিত খোছলা আৰম্ভ কৰিব কৰিছে তেনেকুৱা মানে হেৰিত আৰু ৰোহিত বাল তেতিয়া ৰোহিত খোছলাৰ এছিষ্টেণ্ট তেতিয়া ৰোহিত খোছলাই কৰো নকৰো কৈ তেওঁলোকে ডিজাইনাৰ হওঁ নে নহওঁ সেইটো চাগে ডিচাইড কৰি আছিল সেইখিনি টাইমতে মোৰ স্কুলত মই তেতিয়া 9th ষ্টেণ্ডাৰ্ড I think it was around 1984-85 তেনেকুৱা মানতে ফেন্সি ড্ৰেছ কম্পিটিশ্যন আছিল তাতে মই মডেল হৈ পেলাই ওলাইছো তেতিয়াৰ দিনত শ্যামলী ভাৰ্মা সেইবোৰ বিৰাট মই চাওঁ আৰু মাহিৰ ব্লু কালাৰ বানাৰসী এখন শাৰী পিন্ধি পেলাই and it was a like kind of a earthquake in Don Bosco চব ল'ৰা মই অকল ছোৱালী হৈ পেলাই আহিছো আহি পেলাই মই মডেল হৈছো শাৰী ডিসপ্লে কৰিছো মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলো and my classmates were ইফালে তানে ইফালে ল'ৰা স্কুলতো জানাই আৰু যেনেকুৱা কি হয় জেনাৰেলি and তাৰ পিছত মই সেইটোৱে মোৰ প্ৰথম আৰম্ভণি তাৰপিছত পুনেত গৈ পেলাই মই ইউনিভাৰ্চিটিত যদিও মোৰ মাছ কম কৰিবৰ মন আছিল মোৰ মাৰ গোটেই বংশ টিচিং লাইনত so teaching লাইনত হোৱা কাৰণে my mother wanted me to be a teacher মানে professor lecturer so মই কি কৰিলো তেওঁলোকে কোৱাত মই মাছ কমিউনিকেশ্যনত যদিও মই এন্ট্ৰেন্স ক্লিয়াৰ কৰিছিলো তেওঁলোকে কোৱাত মই ইংলিছৰ এমএত নাম লগালো তাতে মোৰ ভণ্টি আগতে গৈ পেলাই ফাৰ্গুছন কলেজত তেওঁ মানে তাতে পঢ়িয়ে আছিল so মই ইউনিভাৰ্চিটিত মই মোৰ পজিশন তেতিয়া 6 আছিল দেই ইউনিভাৰ্চিটি এন্ট্ৰেন্সত so তাতে মই ইউনিভাৰ্চিটিত মই মোৰ নাম লগালো তাতে এমএ কৰি থাকোতে ইউনিভাৰ্চিটিত ফৰ দ্য ফাৰ্ষ্ট টাইম ফেশ্বন শ্ব' হৈছিল ইংলিছ ডিপাৰ্টমেণ্টত আৰু সেইটো মই তাতে মই মডেল ডিজাইনাৰ তেতিয়া ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট সৰু হয় 21-22 বছৰৰ kind of so তেতিয়া মানে ইমান মানে মই তাতে ছবি কৰি তাৰ মোৰ কলেজৰ ফ্ৰেণ্ডবোৰক লৈ পেলাই আমি কম্পিটিশ্যন জইন কৰিলো ফাৰ্গুছনত ডাঙৰ ফেশ্বন কম্পিটিশ্যন আছিল সেয়া আমি জইন কৰিছিলো তেনেকে জইন কৰি পেলাই সেয়াই মোৰ প্ৰথম ফেশ্বন আৰু তাতেই মই সোনেল নামৰ ডিজাইনাৰ থ্ৰু ফ্ৰেণ্ড লগ পালো ডিজাইনাৰ কোৰিওগ্ৰাফাৰ আৰু সেই দিনতেই মই ডাঙৰ প্ৰথম শ্ব'টোৱে বিৰাট ডাঙৰ শ্ব' এটা মই কোৰিওগ্ৰাফিত এছিষ্ট কৰিছিলো তাতে মধু চাপ্ৰে মিলিন্দ সোমান অচলা সচদেৱ ফৰহীন তাৰপিছত ৰাশেল ৰুবেন তাৰপিছত অৰ্জুন ৰামপাল তাৰপিছত গৌতম কাপুৰ তেওঁলোক আছিল তেতিয়া দিনৰ চব টপ মডেল টপ মেহেৰ জেছিয়া so they were all there so সেয়াই মোৰ প্ৰথম আৰম্ভণি তাৰ পিছত মই গুৱাহাটীত আহিছো আৰু আমাক এতিয়া ফেশ্বন ৱৰ্ল্ডৰ বিষয়ে অলপ যদি আপুনি ইনফৰমেশ্যন বিলাক দিয়ে যে ফেশ্বন ৱৰ্ল্ডত আপুনি কোৰিওগ্ৰাফিও কৰে তো এটা শ্ব' এৰেঞ্জ কৰোঁতে কি কি আপুনি বস্তু এৰেঞ্জ কৰিব লাগে কেনেকৈ এটা শ্ব' পতা হয় জেনাৰেলি মই এতিয়া গোটেইখিনিয়ে কৰোঁ জেনাৰেলি এতিয়া আমাৰ ছেগমেণ্ট ৱাইজ হৈ গৈছে কোৰিওগ্ৰাফাৰ বেলেগ হয় শ্ব' ডাইৰেক্টৰ বেলেগ হয় ডিজে বেলেগ হয় ষ্টাইলিষ্ট বেলেগ হয় তাৰপিছত আমাৰ বেকষ্টেজ মেনেজাৰ বেলেগ হয় মেকআপ আৰ্টিষ্ট আছে তো সেইবোৰ গোটেইবোৰৰ কাৰণে আমি মানে কাম কৰিব লাগে এতিয়া এজন শ্ব' ডিৰেক্টৰৰ যোনটো মই কৰোঁ জেনেৰেলি শ্ব' ডিৰেক্টৰৰ লাইট কেতিয়া কি হ'ব ড্ৰামাটাইজেশ্যন কেনেকৈ কৰিম গোটেই কনচেপ্টটো ভাবিব লাগে কোৰিওগ্ৰাফাৰে খালি ডাইৰেক্ট কৰি পেলাই গুচি যায় ইয়াতে আহিব মডেল ইয়াতে ৰখিব এনেকে যাব 1.5 কৰিব বা স্কাৰ্ট কৰিব বা মিড-টাৰ্ণ কৰিব কোৰিওগ্ৰাফাৰৰ দায়িত্ব সেইটো কিন্তু এটা শ্ব' ডিৰেক্টৰৰ লাইটৰ পৰা আৰম্ভ কৰি চাউণ্ডৰ পৰা আৰম্ভ কৰি এনাউন্সমেণ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি দায়িত্ব মানে পালন কৰিব লগা হয় so when I direct a show it becomes really very difficult আৰু সেইকাৰণে টাইমো লাগে সময় এতিয়া মই ৰোহিত বালৰ মাইক্ৰ'মেনৰ আণ্ডাৰগাৰ্মেণ্ট শ্ব' 18 তাৰিখে মই কোৰিওগ্ৰাফ কৰিম আমি 2 মাহৰ পৰা সেইটোৰ ওপৰত কামেই কৰি আছো এটা শ্ব' ডাইৰেক্টৰৰ মানে কষ্ট বহুত মানুহবোৰে ভাবে কিটো কৰিব লাগে আৰু মডেল হয় এইফালে আনিব লাগে আমি মানে গোটেই বস্তুবোৰ প্ৰিপেয়াৰ কৰোঁতে তোমাৰ প্ৰায় 2 মাহ লাগিয়ে যায় প্ৰায় শ্ব' ডাইৰেক্ট কৰিলে লাগিয়ে যায় আৰু গুৱাহাটীত মই সেইখিনি মানে আগৰ কথাই কওঁ গুৱাহাটীত মই প্ৰথম শ্ব'খন মোৰ মা 23 ফেব্ৰুৱাৰী 1994 ঢুকাইছে আৰু মোৰ শ্ব'খন
তাকে মই 15 ফেব্ৰুৱাৰী 1994 গুৱাহাটীত কৰিছিলো বাবা দা আপুনিতো ইমান ডাঙৰ ডাঙৰ মডেল লগত কাম কৰিছে আদিত্য গোৱাত্ৰিকৰ তাৰপিছত প্ৰিয়ংকা চোপ্ৰা আৰু বহুত কইনা মিত্ৰা সো আপোনাৰ কি ধৰণৰ এক্সপেৰিয়েন্স হৈছে তেওঁলোকৰ কাম কৰি পেলাই Oh, experience great. Like, I never had a bad experience with anyone. Moi tar bahiro senior stars Kareena Kapoor hawk, Zareen Khan hawk, tarpisot Mugdha Godse hawk, Salman Khan, Akshay Kumar, tarpisot Asin, tarpisot Sonakshi Sinha. তেওঁলোকৰ লগতো মই কাম কৰিছো বাট অলপ সময় কাৰণে লগ পাওঁ বাট দে হেভ বিন ভেৰি 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 নাইচ লাইক যিমান অহংকাৰী বুলি পেলাই মানুহে কয় বা হেৰি কয় তেনেকুৱা নাই সলমানৰ অলপ এটিটিউড আছে বাট আদাৰৱাইজ লাইক অক্ষয় অলপ ভেৰি কুল বিৰাট কেতিয়াও হোৱা নাই জেৰিনৰ লগত মই 3-4 বাৰ কাম কৰিছো আৰু কইনাটো ইজ আ ফ্ৰেণ্ড বিকজ তাই যেতিয়া স্কুলত আছিল আমিও স্কুলতে মানে কইনা she's quite মানে হেৰি ফ্ৰেন্ডলি এই পৰখি আগদিনাখন তাই শ্ব'ত এটাত মাতিছিলো তাই আহি পেলাই কৈছে she keeps coming here তাই she wants always to visit Kamakhya Ma so that's why কেতিয়াও তাই মানে no বুলি পেলাই নকয় so I never had any bad experience with any stars whoever I have worked আপুনি অসমৰ মুগা পাট লৈ কেনে কাম কৰে তো তেওঁলোকে সেই মেখেলা চাদৰ আমাৰ ইয়াতে মেখেলা চাদৰ বিলাক পিন্ধে তেওঁলোকৰ কেনেকুৱা ৰিয়েকচন থাকে এই মেখেলা চাদৰ বিলাক বিৰাট ভাল অকল মুগা পাট বুলি পেলাই নহয় আমাৰ মিচিং ডিজাইনো মিচিঙৰ হাত যোনটো মিচিঙৰ মেখেলাখন তেনেকুৱাও মই সেয়া এসময়ত মই তেনেকুৱা কাটি স্কাৰ্ট বনাইছিলো মোৰ তেনেকুৱা স্কাৰ্ট আদিতিও লৈ গৈছে তাৰপিছত আচলাও লৈ গৈছে সিহঁতে লৈ তাতে মানে এয়া পিন্ধিছে বিৰাট আৰু এইবাৰ কইনাই মেখেলা চাদৰ পিন্ধি যদিও আমি মানে পতককে মই যদিও ট্ৰান্স এনিৰ অৰ্গেনাইজাৰক কৈছিলো কইনাই কামাখ্যাত যাওঁতে মেখেলা চাদৰ পিন্ধি যাব কৈছিলো কিন্তু সেই ৰাতিপুৱা 5টা বজাত মানে যোগাৰ কৰা নহ'ল তাত মানে দি পিন্ধিছে তেনেকেই যাব লগা হ'ল কিন্তু বাট দে লাইক ইট উইনি সিং যোন আছাম ৰাইফলছৰ হেডৰ ঘৈণীয়েক বিনি সিং এৰে পৰা মানে পিচেছ টু পিচেছ তেওঁলোকে মুগাৰ মেখেলা পাটৰ মেখেলা দিল্লীলৈ কিনি পেলাই লৈ যায় লাইক আৰু আজিকালি কিমান এয়া ৰত্না পাঠক শাহ অলপতে দেখিছো মেখেলা চাদৰ পিন্ধি পেলাই হেৰি লৈ গৈছে ছচিয়েল মিডিয়া ৰত্না পাঠক শাহ তাৰপিছত টিস্কা চোপ্ৰা দেখিছো দে অল ৱে মেখেলা চাদৰ শৰ্মিলা ঠাকুৰ বাৰু কানেকশ্যন আছে অসমৰ লগত সেইকাৰণে পিন্ধিছে বাট দে লাভ মেখেলাজ দে বিৰাট ভাল পায় আপোনাৰ এই 32 ইয়াৰ্ছৰ যি লং এটা জাৰ্নি সো আপুনি বহুত মডেলৰ লগত আপুনি কাম কৰিছে সো আগৰ আপোনাৰ একদম ইনিশিয়ালি যে আপুনি যেতিয়া ফাৰ্ষ্ট সোমাইছে এই মানে ফেশ্বন ৱৰ্ল্ডত সো তেতিয়া যি মডেল আপুনি পাইছিলে আপোনাৰ লগত আৰু এতিয়া যি মডেল আহি আছে কিবা পাৰ্থক্য আপুনি নটিচ কৰেনে প্ৰফেচনেলিজম আগতে ঘৰুৱা টাইপৰ আছিল আজিকালি ঘৰুৱা নহয় আজিকালি মডেলছবোৰ দে আৰ মোৰ প্ৰফেচনেল they do their work they take the money and they go home আগত কি আছিল আড্ডা মাৰা কথা কোৱা ঘৰৰে কাপোৰ আনি পেলাই পিন্ধা তেনেকুৱা আছিল আগৰ মডেল মই ফাৰ্ষ্ট শ্ব'ত পাঞ্চালী গুপ্তা সংগীতা কাকতি ৰিয়া গীতিমালিকা হেণ্ডিক তাৰপিছত আমাৰ ল'ৰা কোন আছিল দিকম ৰবি তাৰপিছত সেইবোৰ আছিল মানে আগৰ মডেল চব ঘৰুৱা নিচিনা এতিয়াও কিন্তু এতিয়াৰ মডেলবোৰ ইমান মানে এয়া নহয় দে মোৰ অন দ্য প্ৰফেচনেল লাইফ বাট দে আৰ অল গুড পিপল নাইচ পিপল তেনেকে মোৰ প্ৰফেচনেল ৱৰ্ক যেতিয়া কৰে মডেলবোৰে ইট ইজ মোৰ প্ৰফেচনেল দেয়াৰ এটিটিউড ইজ মোৰ towards focus towards work খালি এটাই দুখ লাগে আগতে আমি মডেলক দি পেমেন্ট দিছিলো এতিয়া হেই দিও মডেলছৰ ৰেট বাঢ়া নাই আই ডোন্ট নো গুৱাহাটীত অসমত কিয় ইমান bad scene in the fashion world that they don't have money I don't know like it's really sad whatever we used to pay before এতিয়া হেই একে পইচা দিও মডেলবোৰ আজিৰ পৰা কিমান 25 বছৰ হৈ গ'ল 25 বছৰ পিছতো মডেলবোৰে একে পইচা পায় আমি ভয় মডেলবোৰে বস্তুবোৰ ক'ব জানা নাই বা ফেশ্বনৰ ষ্টেণ্ডাৰ্ডটোৱে বাঢ়া নাই আমাৰ অসমত দেখিছো তো এতিয়া মই দিল্লীত 15 বছৰ থাকি আহিছো দিল্লী ইজ এ ডিফাৰেণ্ট scene altogether but in Assam even in Calcutta my god I can't believe in Calcutta people pay 1500 1500 টকা আহা যোৱাতে আজিকালি 1000 টকা যায় what is that rate for models 1500 টকা rate নেকি এজন মডেলৰ তো
তো বাবা আপুনিতো ভাৰততো শ্ব' কৰিছে লগত আপুনি বিদেশলৈও শ্ব' কৰিছে অলপ বিদেশৰ এক্সপিৰিয়েঞ্চটো যদি আমাক কয় তাতে কেনেকুৱা আমেজিং বিদেশত মানে মই অকল ডুবাইতে কৰিছো বা তেনেকুৱা বিদেশত বিৰাট বা ভাল তো আমাৰ মানে বহুত ইণ্ডিয়ান ডিজাইনাৰৰ চখ থাকে কি বাহিৰত শ্ব' কৰা লণ্ডনত শ্ব' কৰি আহিল হেৰিত শ্ব' কৰি আহিল কিন্তু ইণ্ডিয়ান মডেলছ আৰ ফাৰ মোৰ বেটাৰ আমাৰ ইণ্ডিয়ান মডেলছ বাহিৰা মডেলতকৈ ফাৰ বেটাৰ বিদেশত ইমান চখ মই এবাৰ এখন শ্ব' কৰি পেলাই তাৰপিছত আৰু মোৰ আৰু কৰিবলৈ মন নগ'ল কাৰণ দ্য ষ্টেণ্ডাৰ্ড অফ মডেলছ লাইক দ্য মডেলছ দেট আই হেভ ৱৰ্ক উইথ অল দ্য ছুপাৰ মডেলছ মই চবৰ লগত সোণালিকা কৃষ্ণা চমানী সোণী তাৰপিছত ডোনা মাছি তাৰপিছত ৰেচেল ৰুবেন I have worked with মই কৈছো না মই আৰম্ভণি কিমান ভাল মডেলছবোৰৰ পৰা মেহৰ জেছিয়া তাৰপিছত মধু চাপৰি সিহঁতৰ লগত কৰিছো কিন্তু চ' আই ডোণ্ট হেভ দ্য আশা দেট মই কোনোবা ডাঙৰ মডেলৰ লগত কাম কৰিম কিবা এয়া কৰিম ইণ্ডিয়ান মডেলছ আৰ এট পাৰ উইথ এনি টপ মডেলছ ইউ ন নাওমিৰ লগত কথা সেইটো বেলেগ হ'ব আৰু তাইৰ লগত কাম কৰিব পাৰিলে আৰু বাবাদাৰ আপোনাৰ পাৰ্চনেলিটিটো আপোনাক হাঁহি থকাই দেখা পাওঁ বাবাদাৰ খং উঠে নেকি কেতিয়াবা খং মোৰ নুঠে মই মিছা নকওঁ মোৰ খং নুঠে মোৰ দুখ লাগে কিন্তু মই মোৰ নিজকো খং উঠা দেখা নাই কাৰণ বেয়া দুখ পাওঁ মানে কি বেয়া লাগে আৰু মোৰ হাঁহি উঠে তাৰমানে কোনোবাই কিবা এয়া কৰিলে ন ইউ ন মোৰ হাঁহিহে উঠে মানে কোনোবা কাৰোবাৰ ওপৰত খং উঠাতকৈ মোৰ বেছিভাগত হাঁহিহে উঠে হাঁহি feel pity আৰু kind of like you know I don't sympathize I just feel pity আপুনিতো not only ফ্যাশন ওয়ার্ল্ড আপুনি ফিল্মৰ জগততো বহুত বিখ্যাত আমাৰ অসমত আপুনি বহুত ফিল্মৰ লগত জড়িত আপুনি বহুত শৰ্ট ফিল্ম কৰিছে সো এই ফিল্মৰ জগতলৈ আপুনি কেনেকৈ আহিল ফিল্মৰ জগতত actually the first film was just after I broke off with my first boyfriend okay then those days I was very sad like you know I don't know what to do like you know so I thought why not channelize myself to something creative so I wrote the script with a friend of mine Abhijit Hazarika heri mur cinema khona arambhanite eta line jay 10 years is too short of time to be in love na tenuka kori mur tetiar mogojot ji khelisil aru break up or pasat you know after my break up 2004 so like you know junkin likhe etu mur cinema arambhanite he duta line hai সেইখন ছবিত আছিল ৰবি শৰ্মা জাৰিফা ৱাহিদ কপিল বুকুয়া বিচাৰে মই কেতিয়া I have started working with stars you know what I mean ফুটনি হয় কিন্তু it's মানে so that's why I cannot look down on any মানে মই a B grade model or B grade actor I cannot work with মই কেতিয়াও মানে এয়া নহয় মই মডেলিংও তেনেকৈ ষ্টাৰ্ট কৰিছো ডাঙৰ মডেলছৰ লগত মই চিনেমাও মই তেনেকৈ আৰম্ভ কৰিছো ডাইৰেকশ্যন এণ্ড প্ৰডাকশ্যন প্ৰডিউচ কৰিছিলো এইখন তেতিয়া দিনত ভিচিডি বিৰাট চলে এইখনৰ বিৰাট মানে সেইখন বিৰাট হিট হৈছিল আৰু সেইখন বিৰাট হিট হৈছিল আৰু সেইখন ৰিলায়েন্সে কিনি লৈছিল মোৰ পৰা আৰু এতিয়া আই থিংক প্ৰাগতো সেইখন আছে so they have done all the artists you know they have done so much of good work like you know for me আৰু তাৰ পিছত মই কৰিলো তোমাৰ বাবে বুলি পেলাই এখন অলপ কম বাজেটৰ চিনেমা which didn't work out that much জয় আছিল তাতে জয় নিশিতা ৰাজশ্ৰী আৰু শেখৰ সেইকেইটাই আছিল তেনেকে কৰি অজানিতে তোমাক কৰিলো চিকুৰ কাৰণে সঞ্জীৱ নাৰায়ণ প্ৰাগৰ অজানিতে তোমাক কৰিলো সুনয়না চিকুৰ কাৰণে কৰিছিলো কি আৰু এখন খুব সেই তেতিয়াৰ জামানাতে মই ট্ৰান্সৰ চিনেমা কৰিছিলো যোনখন আধাত ৰৈ গ'ল সেইখন হ'ল মৃগতৃষ্ণা মই মৃগতৃষ্ণা এতিয়া চিকু আৰু নেনা দুইজনে মোক মানে কৰিবলৈ কৈছে মই মৃগতৃষ্ণা খন কমপ্লিট কৰিম মানে নতুন কাষ্টেৰে আকৌ মই কৰিম মৃগতৃষ্ণা বাবাদা আপুনি বহুত শৰ্ট ফিল্ম কৰিছে তাৰ মাজত যেনেকে মুভিং অন তাৰপিছত বিয়ণ্ড হৰাইজন চ' এই ফিল্মবিলাকত যি টেবু ছাবজেক্ট HIV homosexuality translated so apni sahok keneke korile heitu time ot sahok tu bhagwane dise neki man nadanu moi you know what moi kune ki kori ase I have never bothered to see in life
মোৰ কোনে কি কৰি আছে, তুমি কি কৰি আছা, তুমি কি কৰি আছা, এওঁ কি কৰি আছা, মানে মোক জীৱনত মই কি কৰি আছো মোক সেইটো লাগে। সেইটোৱে মেইন আপোনাৰ কাৰণে। What am I doing? I'm not bothered about অমুকে কি কৰিছে, অমুক ডাইৰেক্টৰ অমুক কৰিছে, অমুক ডিজাইনাৰে অমুক কৰিছে, no. মই কেতিয়াও ঘৰৰ মানুহৰ লগতো মানে কোনে কি কৰি আছে, কোন ক'ত গ'ল, কোন কি গ'ল, মই মানে ইমান বদাৰ্ড নহয়। মই মানে মই কোনখিনি কৰিব পাৰো, মই কিমানলৈ যাব পাৰো, মই সেইখিনি চাবলৈ। এণ্ড মোৰ অভাৰ I was from the very beginning very comfortable with myself. Extremely comfortable. আৰু মোৰ সাৰাউণ্ডিঙত যিমান মানুহ আছিল তেওঁলোকে মোক কমফৰ্টেবল একদম কৰি পেলাই লিখিছে, এণ্ড I have to give credit to them. আজিকালি বহুতে মনে মনে ইছৰাম এয়া হয় মই নকম বাহিৰত, এই ৰাম মোৰ ঘৰৰ মানুহে বুজিলে কি হ'ব, তেতিয়াহ'লে you start feeling suffocated. Once you break and you don't bother তেতিয়াহ'লে মানে এই সাফোকেশ্যন মোক কোনো ফিলেই কৰিব নিদিলে। বহুতে যে I am in the closet, I am in the হেৰি সি যি গৈ পেলাই ওলাই আহি পেলাই একদম উশাহ পাবলৈ এয়া হৈছো, নাই মই প্ৰথমৰ পৰাই উশাহে লৈ আছো, মোৰ কেতিয়াও একো প্ৰব্লেম হোৱা নাই। Maybe that is one of the reasons, and maybe my family is also one of the reasons, where like because everyone was so well versed with everything, they were educated, they were হেৰি আমাৰ কোনো এটা মানে এটমস্ফিয়াৰ মানে এনেকুৱা নহয় কি অমুক কৰিব নালাগে তমুক কৰিব নালাগে। এতিয়াও মানে একদম এয়া মোৰ এতিয়াৰ দিনতো মোৰ ভাগিনৰ ফ্ৰেণ্ডছবোৰ ঘৰত আহি থাকে গৈ থাকে এয়া কৰে, no one is bothered. মোৰ ভাগিন ৰুমত বহি থাকে, তাৰ এটা ল'ৰা ফ্ৰেণ্ডে চুদি এয়া কৰি থাকে, এটা ল'ৰা ফ্ৰেণ্ডে মাছাজ কৰি থাকে, মাহঁত ওলাই সেয়া কৰি আমি ৰুমত সোমাই যাওঁ, it's like that, like কোনোবা আহিলে পটককে চক খাই পেলাই বহি পেলাই এয়া কৰে, এই গিল্ট ফিলিং আমি সেইটো নিশিকিলো আমাৰ ফেমিলি, that something is guilt মানে সেইটো নহয়। and but as you can see like we are very cultured also, আমি বিহু সংক্ৰান্তিৰ পৰা আৰম্ভ কৰি চব মানুহ প্লাছ ৱেষ্টাৰ্ণ কালচাৰো আমাৰ ঘৰত মানে এডপ্ট কৰা গৈছে। আমি যদি পিজ্জাও খাওঁ আমি পিঠাও খাওঁ, amalgamation. Yes. মানে নিজৰ ল'ৰা ছোৱালীক আগবঢ়াই দিয়াটোতো আমি বিচাৰো। Yeah, exactly. Yes. কাৰণ তেতিয়াহে তেওঁলোকে ভালদৰে নিজৰ কেৰিয়াৰ সাকসেস হ'ব পাৰিব। এইটোৱে মই চাগে ইমান পালো, ইমান চাবজেক্টবোৰ এনেকুৱা ল'বলৈ বিচাৰিলো কাৰণ মই নিজকে মোৰ নিজৰ গল্প ক'বলৈ বিচাৰিছো। মোৰ চিনেমাটো এতিয়া ছাৰপ্ৰাইজ হৈ থাকক আৰু এতিয়াও মানে I want to do something like which I can tell a story about myself, like about Herikon. Brigatishna was also like kind of my story only. He kind of Brigatishna definitely. Aru tumar Sanjeev Narayan ba Nisina Sanjeev Narayan nisha Chikur nisina manupor khub tan june iman encourage kore. কেতিয়াও uncomfortable feel নকৰাই, কেতিয়াও এয়া নকৰে, নিজে কয় বাবা Brigatishna কি হ'ল, you have to talk about him. Like বহুতে যদি মই কওঁ I want to do a film on transgender, মানুহ চক খাই যাব, I want to do a film on homosexuality, মানুহ চক খাই যাব, but Chiku is so open minded, like and it's touched that like he is a friend, and like he has been extremely nice to me, like বিৰাট ভাল সেইবোৰৰ কাৰণে তাকে মই আগবাঢ়ি যাব পাৰিছো। সো আপোনাৰ যি ফিল্ম মুভিং অন, তাতে আপুনি হীৰা এটা মানে এজনী ট্ৰান্স ওমেন যিজনী পিছত গৈ হিজৰা প্ৰফেশ্যনত সোমাই গ'ল, চ' সেইটো কনচেপ্টটো আপুনি কেনেকে মানে কি ভাবিছিলে? সেইটো তাৰমানে কি জানা, মই তাৰে লগতে পেৰেলেলি আৰু এখন চিনেমা কৰি আছিলো, সেইখন হ'ল চিমিৰ কাৰণে, দেৰ আই প্লেড আ গে। Okay, then my boyfriend সেইখন চিনেমা কিন্তু ৰেইনবো ফিল্ম ফেষ্টিভেলত বেষ্ট ফিল্ম অফ দ্য ইয়াৰ পাইছে চিমিৰ চিনেমাখনত। আৰু চ' মই সেইখন চিনেমাত আই প্লেড আ গে হু হেড এ মেচিয়ৰ বয়ফ্ৰেণ্ড, আৰু মেচিয়ৰ বয়ফ্ৰেণ্ডটোক ঘৰৰ মানুহে বিয়া কৰাবলৈ এয়া কৰিছে, বিয়া কৰাবলৈ পুশ কৰিছে ছোৱালী এজনী, মানে বন ছোৱালী, নেচাৰেলি বন ছোৱালী এজনী বিয়া কৰাবলৈ পুশ কৰিছে। সি আহি পেলাই কয় আৰু মই এতিয়া নাহো, মই হেৰি কি কয় আৰু নাহো, মোৰ বিয়া হ'ব, মোৰ বিয়া হলে আৰু মই তোমাৰ তাতে আহিব নোখোজো। সেয়া মানে সি মানে তাক মাধৱতীতে কৈছে, তেতিয়াহ'লে মোৰ কি হ'ব? জেনেৰেল চাইকি মই তাক এয়া কৰি পেলাই কওঁ, কিন্তু মোৰ কি হ'ব? মই এয়া
তুমিতো এনেকে দি থাকিবা হুম, তুমি কি হয় তোমাৰ লগত মই বেছি দিন থাকিলে মোৰ HIV হৈ যাব তুমিতো হিজিৰা হয় হিজিৰা এটাৰ লগত কোনে থাকিব মানে চিনটো তেনেকুৱা আছিল হা মোৰ চিনেমাখন সেই চিনটোৰ ৰিভেঞ্জ I wanted to kill that man মনত এটা চাইকি হৈ যায় ইমান দিন মোৰ লগত থাকিল এতিয়া মাকতে বিয়া কৰাব ছোৱালী পোৱাৰ কাৰণে নেচাৰেলি মই ছোৱালী পোৱাৰ কাৰণে মোক এৰি থৈ যাব আৰু মোক কৈ গ'ল মই হিজিৰা আৰু মই হেৰি মোৰ পৰা HIV হ'ব তাত ইমান দিন তাৰ একোৱেই নহ'ল চব কৰি পেলাই যাওঁতে এটা ৰিভেঞ্জ লৈছিলে আপুনি yes that my film is a revenge on that scene সেইটো সমাজতো বহুত সেনেকুৱা চলি আছে এতিয়াও আপুনি যোনটো চিনেমাত মানে ফুটাই তুলিছে হয় সেনেকুৱাতো ৰিয়েল লাইফতো চলি আছে ইয়া মনে মনে চবেই চব কৰিব পাৰে কিন্তু এবাৰ যদি কম হাতখনো এনে হাত ধৰিব মন যায় ন কেতিয়াবা বজাৰত গ'লে হাতে that is so insulting কিন্তু মই এটা কথা কওঁ time has changed today youngsters 21, 22 years old যদি ল'ৰা তুমি কোৱা তাতে ইজিলি হাতত ধৰি পেলাই যায় they are not bothered মোৰ চিষ্টাৰৰ ছোৱালীহঁতৰ ইয়াত দেখিছো that each তেওঁলোকৰ ছোৱালী 22-23 আজিকালি times have changed they are not bothered ফেশ্বন ৱৰ্ল্ডত যদি আমি আকৌ ঘূৰি আহোঁ তো কিবা অসুবিধা আপুনি পাইছিলে নে চ্যালেঞ্জিং কিবা কাম বা তেনেকুৱা কিবা নহয় চেলেঞ্জিং কামটো মই বহুত কৰিছো কনচেপ্ট বা ৰাতি বহি পেলাই এটা এডভাৰটাইজমেণ্ট শ্বুটৰ কাপোৰ বনোৱা মই আই হেভ ডান ফৰ Samsung ad for Yamaha ad for TVS Vespa I have done তেনেকুৱা সেইবোৰ বহুত এয়া হয় হা আৰু বহুতে ষ্টাৰ্ছবোৰৰ লগত কাম কৰিলেও বহুত নাখৰা আছে এইটো ফিটিং নিপিন্ধিব সেইটো ফিটিং তেনেকৈ মোৰ লগত কিন্তু তেনেকুৱা একো হোৱা নাই বাট চেলেঞ্জিং হিচাপে ক'লে লাইক প্ৰিয়ংকাক মেখেলা চাদৰটো পিন্ধোৱা অলপ চেলেঞ্জিং আছিল তেতিয়া তাই মিছ ৱৰ্ল্ড হৈছিলে মিছ ইণ্ডিয়া হৈছিল তাই মিছ ৱৰ্ল্ডো হোৱা নাছিল তেতিয়া তাই সেইটো অলপ এয়া আছিল বাট শ্বি ৱাজ ভেৰি 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 নাইচ এণ্ড তাৰপিছত সৰু বাচ্চা আছিল 18 বছৰীয়া ছোৱালী কিনো জানে তাৰপিছত হেৰি কি কয় সেইটোৰ উপৰিও মই চিনেমা কৰিলে মই অলপ চেলেঞ্জিং পাওঁ কাম কৰি পেলাই মই বান্দাৰ 3খন চিনেমা কৰিছো মন ৱাজ মাই টাইপ অফ ফিল্ম ত' মন কৰোঁতে মোৰ একো বেছি কষ্ট হোৱা নাই মহাৰথী কৰোঁতে অলপ হৈছিল আৰু কাদম্বৰীখন কৰোঁতে বিকজ কাদম্বৰী ইজ নট মাই টাইপ অফ ফিল্ম কাদম্বৰী গাঁও হেৰি বোৱাৰী হেৰি দেখুৱাই ইমান চহৰ তহৰ হেৰি নাছিল যদিও অলপ পাৰ্ট আছিল কপিলহঁত যেতিয়া ওলাই তেতিয়া সেইখিনি পাৰ্ট কিন্তু বাকীখিনি কৰোঁতে অলপ বেয়া হৈছিল আই ৰিয়েলি লাইক ৱৰ্কিং উইথ বাণীদা আৰু বাণীদাৰ এতিয়াও চিনেমা কৰিলে মই যদিও নিজে ডাইৰেক্টৰ মই বাণীদাৰ এতিয়া কৰিলেও মই কষ্টিউম ডিজাইনাৰ হৈ পেলাই মই কাম কৰিম তেওঁৰ লগত সেইটো মোৰ বিৰাট ভাল লাগে আৰু ডাঙৰ ডাঙৰ কেম্পেইন কৰি সদায় ভাল লাগিছিল আৰু এতিয়াও ভাল লাগে আৰু নো ৱৰ্ক ইজ স্মল ৱৰ্ক লাইক মই ভাবোঁ আৰু এতিয়ালৈকে মই আই ডোণ্ট হেভ আ ফিক্স ৰেট যাৰ যেনেকে বাজেট ফিক্স হয় মই তেনেকে কৰি পেলাই মই লাখ টকাও লৈছো মই 10,000 টকাও লৈছো মই 5,000 টকাও লৈছো এনেকুৱা কৰি পেলাই মই মানে আই হেভ নেভাৰ কেপ্ট মাই ৰেট ষ্টিফ এইটো কৰিলে সেইটো এডজাষ্টমেণ্ট কৰিলে চবৰ কাৰণে সুবিধা হয় আৰু কিবা বেয়া অভিজ্ঞতা আপোনাৰ এই কেৰিয়াৰত য়েছ এখন মই চিনেমা কৰিছিলো ত্যাগ বুলি পেলাই মই আৰ্টিষ্টে কাপোৰ ৰেচপেক্ট কৰিলে ভাল পাওঁ আৰ্টিষ্টক যেনেকে যি মৰমেৰে কাপোৰ দিওঁ সেই মৰমেৰে কাপোৰখিনি ফিৰাই দিলেও ভাল পাওঁ আৰু আৰ্টিষ্ট আছিল বাহিৰৰ পৰা অহা অসমৰ নহয় তেওঁলোকে নহয় কাপোৰ দিলে তেওঁলোকে দলিয়াই পেলাই থৈ যায় তাৰমানে মাটিত দলিয়াই পেলাই থৈ যায় মানে কষ্টিউম ষ্টাইলিষ্ট মানে যোগালী আৰু সিহঁতে উঠি পেলাই জাপিব চাটিব বহুত আৰ্টিষ্ট এনেকুৱা আছে অসমৰ কিন্তু কিছুমান একদম ভাল আছে জাপি চাপি তেনেকে দি পেলাই যায় ৰবিৰ বিৰাট ভাল অভ্যাস ৰবিয়ে পুৰা ভালকৈ জাপি পেলাই দিয়ে জাৰিফা নিশ্চিতা এওঁলোকে মানে একদম ধুনীয়াকৈ যেনেকে দিওঁ তেনেকে দিয়ে কিছুমান আৰ্টিষ্টে এনেকে খোলে না পেটিকোট চেটিকোট চব মাটিত পেলাই থৈ পেলাই গুচি যায় চ' দিছ ইজ ডিছৰেচপেক্টফুল চ' কিছুমান আৰ্টিষ্টৰ লগত মই ইয়াতে চিনেমাত প্ৰব্লেম পাইছো আৰু পে'মেণ্ট যদিও আমি পে'মেণ্টটো ইয়া কৰোঁ কমকৈ নেগচিয়েট কৰা যায় কিন্তু লাষ্টত
মানে দিয়াৰ সময়ত পেমেণ্টখিনি দিব লাগে বুলি মই ভাবো লাষ্টত সদায় মই বহুত চিনেমাৰ পেমেণ্ট এৰা গৈছে আৰু কিমান খুজি থাকিবা আৰু খুজি 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 আমনি লাগি যায় ইউ ফিল টায়াৰ্ড আফটাৰ মানি চ' বোলে কিমান খুজিবা আৰু চ' লাইক সেইটো পেমেণ্টত সদায় প্ৰব্লেম হয় কিন্তু আজিকালি মই বহুত বছৰ কষ্টিউম ডিজাইনাৰ হিচাপে চিনেমা কৰা নাই কাৰণ মই মোৰ নিজৰ চিনেমাবোৰে কৰি আছো কিন্তু আজিকালি পেমেণ্টবোৰ ভাল হৈছে বুলি পেলাই মই শুনিছো বাবা আপুনিতো আপোনাৰ ডিজাইনিঙত আপুনি আমাৰ যি থলুৱা পাট মুগা এইবিলাক ইউজ কৰিছে চ' ক'ব গ'লে আপুনি প্ৰমোট কৰিছে আমাৰ এই শিল্পবিলাক চ' সেইটো বিষয়ে যদি অলপ কয় See, in 2000 only, যেতিয়া মই প্ৰথম ফলিঅ শ্বুট কৰিছিলো তাতে মোৰ ফেমিনাত ওলাইছিল 8খন পাত প্ৰাঞ্চালী গুপ্তা লুনা লকৰ সিহঁতে মডেলিং কৰিছিল that was my first step towards promoting অসম পাত মুগা নুনি পাত এইটো ফাৰ্ষ্ট তাৰপিছত মই কৰিলো মিচিং ড্ৰেছ এইটো ফলিঅ মোৰ ফেমিনাত ওলাইছে জুবিন গাৰ্গ এটা মডেলিং কৰিছিল আৰু এটা মডেলিং কৰিছিল তৰুণ আমাৰ ইয়াতে তৰুণ ইজ এ ভেৰি বিগ ষ্টাৰ তোমালোকে চিনি পোৱা নোপোৱা হি জব উই মেটৰ কাৰিনা কাপুৰৰ বয়ফ্ৰেণ্ডটো আছিল অলপতে আকৌ ওলাইছে তৰুণ সি তাক লৈ পেলাই মই মিচিং ডিজাইনৰ গোটেই এয়া কৰিছো মিচিঙৰ মুগাত কাম কৰা খালে বোৱা কটনত কাম কৰা এয়া প্ৰমোট কৰিছো এণ্ড এতিয়াও মই শ্ব' কৰিলে মেখেলা চাদৰ মই বাহিৰত প্ৰমোট কৰোৱেই মই ইয়াৰ পৰা বাহিৰৰ পৰা মেঘনাক লৈ গৈছো মেখেলা চাদৰ কৰিবলৈ পাপলিহঁতক লৈ গৈছো মই মেখেলা চাদৰ এয়া কৰিবলৈ প্লাছ মই কেলকাতাৰ টাছৰ কাৰণে মই শান্তানু গুহা ঠাকুৰতা তেওঁৰ কাপোৰ মই শাড়ীত মই প্ৰমোট কৰিছো টাছৰ আই লাভ হেণ্ড ওভেন ষ্টাফ মই কৰিয়ে থাকো ফ্ৰেণ্ডছ আপোনালোকে ইমান সময় বাবাদাৰ জীৱনৰ এটা পাৰ্ট শুনিলে কিন্তু বাবাদাৰ জীৱনৰ আৰু এটা পাৰ্ট আছে সেইটো বিষয়ে জানিবৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'টো ছেকেণ্ড পাৰ্টটো চাব